ভিডিঅ'টি ধাক্কা মাৰি ওপৰলৈ ঠেলি নিদিব আৰু ভিডিঅ'টি সম্পূৰ্ণকৈ চাইহে কমেণ্ট এটা কৰিব। যেতিয়া কোনোবা এজন ব্যক্তিয়ে কিবা এটা কৰে তাক আমি সাহস দিব লাগে আৰু কৰিব পাৰিব আৰু ওপৰলৈ যাব পাৰিব। ভাল কাম কৰি আছা বুলি তেওঁক এটা মনত উৎসাহ দিব লাগিব। আৰু আমাৰ এতিয়া কি হৈছে, বহুতে যিসকলে ভাল কাম কৰি আছে তেওঁলোকক বেয়া এটা কমেণ্ট কৰিবহে যায়, ভালটো নাচায়। এদিনীয়া এটা মানুহে ভিডিঅ'টো চাই কি বুজি পাব? যেতিয়া তেওঁৰ সদায় ভিডিঅ'টো চাব, তেওঁ কি কাম কৰি আছে, ভাল কৰিছে নে বেয়া কৰি আছে, তেতিয়া তেওঁ হয়তো বুজি পাব। তেওঁৰ কমেণ্টটো তেওঁ দীঘলীয়াকৈ লিখিব। তেওঁৰ মনত যিখিনি আছে ভিডিঅ'টো চাই যিখিনি তেওঁ ভাল পালে সেইখিনি তেওঁ লিখিবই। আৰু বিশেষকৈ এতিয়া সময় গগৈ দাদাৰে কথা কওঁ, ইমান ভাল ভাল কাম কৰি আছে, ককা আইতাবোৰক সহায় কৰি আছে, তেওঁলোকে এসাঁজ খাব পৰা নাই, তেওঁলোকক খুৱাই আছে, তেওঁ কেনেকৈ দিব? আজিকালি মানুহে টকা 500 আনে দিম বুলি ক'লে কোনো হাত পাতি নলয়। তেওঁ খেলৰ জৰিয়তে হওক তেনেকৈ হ'লেওতো তেওঁ দিছে। তেওঁ ককা আইতাবোৰৰ যে মুখত এটা হাঁহি আনিছে, সেইটোৱে বহুত ডাঙৰ কথা। তেনেকৈ কৰকচোন। তেওঁক বেয়াকৈ বহুতে কমেণ্ট কৰিছে, মই কমেণ্ট বক্সত চাইছোঁ। হয়তো সেইসকলে এদিন চাইছে, কিন্তু মই প্ৰথমবাৰ চায়ে তেওঁক কথাষাৰ ভিডিঅ'বোৰ মই বহুত বুজিব পাৰিছোঁ। আৰু আমি যেতিয়াই কাৰোবাৰ ভিডিঅ' এটা চাওঁ ন, আমি কিছু বুজিব পাওঁ বা আমি জানিবও পাৰোঁ। কাৰণ আমি নাজানো যিহেতু, আৰু সম্পূৰ্ণ ভিডিঅ'টো চাইহে কমেণ্ট কৰিব লাগে।